মমতাৰ চিঠি কবি হেম বৰুৱা মৰমৰ এয়া মমডাল জ্বলাই লৈছোঁ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ উৰুঙা বতাহ জাগাহি মমডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ ৭ বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ মোৰ গাখীৰ অচিনাকি নিচা বাৰুকৈ লাগিছিল সিদিনা আছিল কাটি কুঁৱলীসনা কোমল পুৱা পদূলি তল পৰা শেৱালি উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন লৈ আমাক যেন ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ মই কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় চাইছিলা মোৰে কেনে লাগিছিল জানা তুমি যে কোনোবা দূৰ বিদূৰৰ স্বপ্নটোৰ আলোকৰ মানুহ আৰু মই যে তল পৰা শেৱালি সেইদিনা মন সাগৰত এৰি অহা আৰু আহি পোৱা অলে ঢৌৰ কঁপনি লাগিছিল তোমাৰ জানো এইবোৰ কথা মনত নাই আমাৰ দেউতাই যে চিঠি লিখিছিলে আই তুমি নতুন ঘৰত হাঁহি মাতি থাকিবি এইবোৰ ৭ বছৰৰ ঘৰ কথা মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল তোমাৰ বাবুল এতিয়া বৰটো হৈছে তাৰ ওপৰত পাৰি এধানিমান ডালিম গুটি যেন দাঁত পানী গজিছে সি মোক একেবাৰে এৰিকে নিদিয়ে কেতিয়াবা মোৰ যেন ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয় তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনা সেইকাৰণে নহয় বাবুল এতিয়া বৰটো হৈছে উঠিছে আৰু ডাঙৰ হ'লে স্কুলত নাম লগাই সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই আৰু কি লিখিম বিশেষ একো নাই মোৰেই সম্পদ তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই মই ভোকটোৱে দি গৈ ভটিয়াই বুঢ়া লৰিটোৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই মৰম ল'বা ইতি তোমাৰ